যে বিৰক্তিকৰ সময় ফোনটো হাতত লৈ ভাবো তোমালৈ ফোন এটা কৰো নেকি এমাহেই পাৰ হ'ল না এটা ফোন কল না এটা মেছেজ কেনেকৈ আছা মোৰ মাতটো নুশুনাকৈ অস্থিৰতাৰ বুকুত সময়বোৰ এৰি দিছো তোমাৰ এটা ফোন কলৰ অপেক্ষাত ভাব হয় কেতিয়াবা তোমাৰ ফোন নম্বৰটো মোৰ ফোনৰ ডিসপ্লেত আকৌ এবাৰ জিলিকি উঠক ঠুনুকা ঠুনুক মাতটোৰে তুমি আকৌ এবাৰ ক'বা সৰি মই তোমাৰ অবিহনে জীয়াই থাকিব নোখোজো এয়া মোৰ মনৰ ভাৱহে এতিয়া তুমি হয়তো শিকিছা মই অবিহনেও জীয়াই থাকিবলৈ তুমি অবিহনে জীয়াই থকাটো কিমান কষ্টকৰ তুমি কি বুজিবা তুমি হয়তো নেজানা তুমি আছা বাবে ময়ো আছো জীয়াই পৃথিৱীখন যেন ৰৈ গ'ল ছমাহ ঘৰৰ ভিতৰতে আবদ্ধ জীৱন এতিয়া তোমাৰ ফোন কলটোৱে হয়তো মোক আমনি কৰিব পাহৰিছে দূৰত্ববোৰ এনেকৈ বাঢ়ে চকুৰ আঁতৰ হলে এটা জীৱনৰ পৰা আন এটা জীৱনলৈ পুৰণি অভ্যাসবোৰ পাহৰিবলৈ মানুহৰ হয়তো বহু সময়ৰ প্ৰয়োজন